মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ অধ্যায় নম্বৰ 2 জিকিৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি আলোচনা কৰিম। ক নম্বৰ প্ৰশ্ন, জিকিৰৰ ৰচক কোন? উত্তৰ, জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। খ নম্বৰ প্ৰশ্ন, আজান ফকীৰৰ প্ৰকৃত নাম কি? উত্তৰ, হজৰত শ্বাহ মিলন। গ নম্বৰ প্ৰশ্ন, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? উত্তৰ, উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। ঘ নম্বৰ প্ৰশ্ন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিক্ৰ শব্দৰ পৰা ওলাইছে। ২ নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, ৰচুল মানে ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাহৰ দূত। মুমিন, মুমিন মানে বিশ্বাসী মুছলমান। ৰহম, ৰহম মানে দয়া। কুতুব, কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ। বান্দা, বান্দা মানে ভৃত্য।